নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোকক মোৰ এই চেনেললৈ স্বাগতম জনাইছোঁ। এই চেনেলটোৰ জৰিয়তে তোমালোক অলপ হ'লেও উপকৃত হ'বা বুলি আশা ৰাখিছোঁ। তোমালোকে যদি মোৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব বিচাৰা, তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো দবাই দিবা, যাতে মই যেতিয়াই ভিডিঅ' আপলোড দিওঁ তাৰ ন'টিফিকেশ্যন পাই যাবা। আৰু ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ ভিডিঅ'টো চাবা, কাৰণ নহ'লে বুজি নাপাবা মই কি বুজাব বিচাৰিছিলোঁ। আজি আমি চাম এফাৰ্মেটিভৰ পৰা নিগেটিভ আৰু ইণ্টাৰগেটিভ কৰাৰ নিয়ম। অলৰেডি ইয়াৰ ওপৰত এটা মই ভিডিঅ' বনাই থৈছোঁ, তাৰ ডেছক্ৰিপশ্যন লিংকটোত মই ভিডিঅ'টোত দি দিম, তলত চাই ল'ব আপোনালোকে। আজি আমি ডিছকাছ কৰিম ডু ডিড ডাজৰ ওপৰত, যিটো অক্সিলিয়াৰী ভাৰ্ব, সেই তিনিটাৰ ওপৰত ডিছকাছ কৰিম বুলি ভাবিছোঁ। এক্সাম্পল এটা চাওঁ, আই প্লে ক্ৰিকেট। যেতিয়া অক্সিলিয়াৰী ভাৰ্ব নাথাকে, আমি জানো যে অক্সিলিয়াৰী ভাৰ্ব 24টা, সেইকেইটা অলৰেডি ডিছকাছ কৰা হৈছে, তথাপিও কৈ দিছোঁ। এম, ইজ, আৰ, ৱাজ, ৱেৰ, হেভ, হেজ, হেড, শ্বেল, উইল, শুড, উড, কেন, কুড, মে, মাইট, এনেদৰে 24টা আছে। এই 24টাৰ ভিতৰত ডু ডিড ডাজটো অক্সিলিয়াৰী ভাৰ্ব। এক্সাম্পলটো চাইছোঁ, আই প্লে ক্ৰিকেট। ইয়াত আমি যদি চাওঁ অক্সিলিয়াৰী ভাৰ্ব নাই। অক্সিলিয়াৰী ভাৰ্ব নাথাকিলে আমি কি কৰিম? প্ৰথমে আমি মেইন ভাৰ্বটো চাম যে মেইন ভাৰ্বটো কি টেন্সত আছে। মেইন ভাৰ্বটো যদি প্ৰেজেণ্ট টেন্সত থাকে তেতিয়া ডুৰ সহায় ল'ম, পাষ্টত থাকিলে ডিডৰ সহায় ল'ম, আৰু ডাজটো সদায় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত যেতিয়া ভাৰ্ব থাকে তেতিয়া ভাৰ্বৰ লগত ইএছ এটা যোগ হয় বা এছ এটা যোগ হয়, তেতিয়া আমি এই ডাজটোৰ সহায় ল'ম। আৰু আশা কৰোঁ ভাৰ্বৰ লিষ্টখন তোমালোকৰ মুখস্থ আছে বা জানা। ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মত প্লে হ'লে পাষ্টত প্লেইড হ'ব, আৰু পাষ্ট পাৰ্টিচিপলত প্লেইড হ'ব। এতিয়া চাওঁ আমি মেইন ভাৰ্বটো কি টেন্সত আছে। মেইন ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে, যিহেতু এইটো ইডি লাগি থকা নাই বা ইএছ নাই, তেতিয়া আমি কি মেইন ভাৰ্বটো প্ৰেজেণ্ট টেন্সত থকাৰ কাৰণে আমি কিহৰ সহায় ল'ম ক'লোঁ? ডু। আই প্লে ক্ৰিকেট, তেতিয়া আমি কিহৰ সহায় ল'ম ক'লোঁ? নিগেটিভ কৰোঁতে ডুৰ সহায় ল'ম। ডুৰ পাছত কি কৰিম? আমি নট এটা যোগ দি দিম, তেতিয়া আমি নিগেটিভ হৈ যাব। তেতিয়া আই ডু নট প্লে ক্ৰিকেট হৈ গ'ল, এইটো নিগেটিভ। যদি আমি ইণ্টাৰগেটিভ কৰোঁতে আমি কি কৰিম বুলি ক'লোঁ? যে অক্সিলিয়াৰী ভাৰ্বটো বাক্যৰ আৰম্ভণিত দিম আৰু শেষত প্ৰশ্নবোধক চিন দিম। তেতিয়া আমি অক্সিলিয়াৰী ভাৰ্ব কি? ডু আই প্লে ক্ৰিকেট। মই ইয়াৰ আগৰ ভিডিঅ' এটাত কৈছোঁ যে নিজকে নিজে প্ৰশ্ন নকৰে, কিন্তু তথাপিও এতিয়া এক্সাম্পল ল'লোঁ যেতিয়া কৰি দেখুৱাইছোঁ। নেক্সট চাওঁ, ইউ ৰিড দ্য বুক। ইয়াত অক্সিলিয়াৰী ভাৰ্ব আছেনে? আপোনালোকে ক'ব নাই, কাৰণ ইয়াত অক্সিলিয়াৰী ভাৰ্ব নাই। তেতিয়া আমি অক্সিলিয়াৰী ভাৰ্ব নাথাকিলে নিগেটিভ কৰোঁতে কি কৰিম? যে মেইন ভাৰ্বটো চাম। মেইন ভাৰ্বটো ইয়াত কি আছে? আপোনালোকে ক'ব ৰিড, বা তোমালোকে ক'বা ৰিড। ৰিডটো হ'ল মেইন ভাৰ্ব। মেইন ভাৰ্বটো কি টেন্সত আছে? প্ৰেজেণ্ট টেন্সত, কিন্তু পাষ্টতো ৰিডেই হয় আৰু পাষ্ট পাৰ্টিচিপলতো ৰিডেই হয়, এইটো জানা। ইউ, তেতিয়া আমি যদি ৰিডটো প্ৰেজেণ্ট টেন্সত আছে তেনেহ'লে আমি কিহৰ সহায় ল'ম ক'লোঁ? ডু ভাৰ্বৰ। ইউ ডু নট ৰিড দ্য বুক হৈছে। আৰু ইণ্টাৰগেটিভ কৰোঁতে আমি কি কৰিম ক'লোঁ? যে অক্সিলিয়াৰী ভাৰ্বটো বাক্যৰ আৰম্ভণিতে দি দিম। বাক্যৰ আৰম্ভণিত দিলোঁ, ডু ইউ ৰিড দ্য বুক আৰু কুৱেশ্যন মাৰ্ক আমি দি দিম। তাৰপৰা নেক্সট এটা চাওঁ, দ্য মেন ড্ৰাইভ দ্য কাৰ লাষ্ট ডে। কি হৈছে? যে মানুহজনে যোৱাকালি গাড়ীখন চলাইছিল। ড্ৰাইভটো হৈছে পাষ্ট টেন্সত আছে। ইয়াত কোনো ধৰণৰ অক্সিলিয়াৰী ভাৰ্ব নাই, তেতিয়া মেইন ভাৰ্বটো আমি কি টেন্সত আছে চাব লাগিব ক'লোঁ। যদি মেইন ভাৰ্বটো পাষ্ট টেন্সত থাকে তেতিয়া আমি ডিডৰ সহায় ল'ম। দ্য মেন ডিড নট, কিন্তু এইটো প্ৰেজেণ্ট টেন্সলৈ গুচি আহিব ভাৰ্বটো।
প্ৰেজেণ্ট টেন্সলৈ আহি যাব, তেনেহ'লে ড্ৰাইভ হ'ব, ড্ৰাইভ দ্য কাৰ লাষ্ট ডে। এইটো মনত ৰাখিবা যে নিগেটিভ কৰোঁতে আমি ডিডৰ সহায় ল'ম যেতিয়া পাষ্ট ফৰ্মত থাকে, অক্সিলাৰী ভাৰ্ব নাথাকিলে, তেতিয়া তাৰপৰা ভাৰ্বটো কিহলৈ আহি যাব ক'লোঁ, প্ৰেজেণ্ট টেন্সলৈ আহি যাব। এইটো পাষ্ট টেন্সত আছিলে, এইটো প্ৰেজেণ্টলৈ আহি যাব। ভাৰ্বৰ লিষ্টখন তোমালোকে মুখস্থ কৰিবা, কাৰণ এখন বহুত প্ৰয়োজন হ'ব, সকলো সময়তে প্ৰয়োজন হ'ব। আৰু ইণ্টাৰগেটিভ কৰোঁতে কি ক'লোঁ যে অক্সিলাৰী ভাৰ্বটো আগলৈ আনিব লাগিব। আমি কিহৰ সহায় ল'লোঁ, যে পাষ্টত থকাৰ কাৰণে আমি ডিডৰ সহায় ল'লোঁ। সেই ডিডটো আমি বাক্যৰ আৰম্ভণিতে দি দিব লাগিব। ডিড দ্য মেন ড্ৰাইভ দ্য কাৰ লাষ্ট ডে। আৰু কি কৰিম বুলি ক'লোঁ, কুৱেশ্যন মাৰ্ক দিম, কাৰণ এইটো এটা প্ৰশ্নবোধক চিন, মানে প্ৰশ্নবোধক এটা বাক্য যেতিয়া আমি তাত প্ৰশ্নবোধক চিন দিবই লাগিব। যদি আমি এই চিনডাল নিদিওঁ তেনেহ'লে আমাৰ এইটো লিখাটো ভুল হ'ব। কওঁতে আমি নকওঁ বাৰু, কওঁতে আমি কেতিয়াও নকওঁ যে ডিড দ্য মেন ড্ৰাইভ দ্য কাৰ লাষ্ট ডে কুৱেশ্যন মাৰ্ক বুলি কেতিয়াও নকওঁ। ঠিক আছে, এইখিনিলৈকে বুজি পাইছা নহয় তোমালোকে? আৰু যদি বুজি নোপোৱা তেনেহ'লে মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা। ইউ ব্ৰট দ্য মোবাইল য়েষ্টাৰডে। ইয়াত অক্সিলাৰী ভাৰ্ব আছে নি চাওঁ আমি নিগেটিভ কৰিবলৈ। অক্সিলাৰী ভাৰ্ব তোমালোকে ক'বা নাই, কাৰণ ইয়াত মেইন ভাৰ্ব আছে, মেইন ভাৰ্বটো পাষ্ট টেন্সত আছে। পাষ্ট টেন্সত থাকিলে কিহৰ সহায় ল'ম বুলি ক'লোঁ, ডিডৰ। তোমালোকে নিশ্চয় গম পাইছাই, ইউ ডিড নট। এইটো প্ৰেজেণ্ট টেন্সলৈ আহিলে কি হ'ব, বাই দ্য মোবাইল য়েষ্টাৰডে। ঠিক আছে, এইখিনিলৈকে। নেক্সট ইণ্টাৰগেটিভ কৰোঁতে কি কৰিম বুলি ক'লোঁ, ইণ্টাৰগেটিভ কৰোঁতে ডিডৰ সহায় ল'ম ক'লোঁ। কি কাৰণে ডিড সহায় ল'লোঁ, কাৰণ এইটো মেইন ভাৰ্বটো পাষ্ট টেন্সত আছিলে, সেইকাৰণে আমি ডিডৰ সহায় ল'ম। ডিড ইউ বাই দ্য মোবাইল য়েষ্টাৰডে কুৱেশ্যন মাৰ্ক। এইখিনিলৈকে বুজি পাইছা বুলি তোমালোকে আশা কৰিছোঁ। আৰু কিবা বুজি নাপালে কমেণ্ট বক্সত কমেণ্ট কৰিবা। নেক্সটটো চাওঁ, নেক্সটটো দ্য মেন গ'জ টু মাৰ্কেট। এইটো যদি আমি নিগেটিভ কৰোঁ তেতিয়া প্ৰথমে আমি কি কৰিম, অক্সিলাৰী ভাৰ্ব চাম। অক্সিলাৰী ভাৰ্ব ইয়াত আছে নি, অক্সিলাৰী ভাৰ্ব তোমালোকে ক'বা নাই, কাৰণ ইয়াত কোনো ধৰণৰ আমি অক্সিলাৰী ভাৰ্ব দেখা নাই। তেনেহ'লে আমি কিহৰ সহায় ল'ম, তেতিয়া আমি মেইন ভাৰ্বটোৰ ওপৰতহে ডিপেণ্ড কৰিব কি অক্সিলাৰী ভাৰ্বৰ সহায় ল'ম। দ্য মেনটো হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, তেনেহ'লে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হয়, কেতিয়া যোগ হ'ব, যেতিয়া প্ৰেজেণ্ট টেন্সত থাকে। এতিয়া ভাৰ্বৰ লগত কি আছে, এছ বা ইএছ যোগ হৈ আছে, ইয়াত ইএছ যোগ হৈ আছে, গ'জ। তেতিয়া আমি কিহৰ সহায় ল'ম, ডাজৰ সহায় ল'ম, ডাজ। নিগেটিভ কৰোঁতে আমি কি কৰিম, দ্য মেন ডাজ নট, নিগেটিভ কৰি দিলোঁ আমি। কিন্তু এই ভাৰ্বৰ লগত যিটো এছ বা ইএছ যোগ হৈ দিব, সেইটো তোমালোকে আঁতৰাই দিবা, গ' টু মাৰ্কেট। ঠিক আছে, নেক্সট আমি আৰু এটা চাওঁ। ইণ্টাৰগেটিভটো কৰাই নাই আমি। ইণ্টাৰগেটিভটো আমি তেতিয়া কিহৰ সহায় লৈ কৰিম, যে ভাৰ্বৰ লগত এছ বা ইএছ যোগ হৈ আছে, সেইকাৰণে আমি ডাজৰ সহায় ল'ম। প্ৰথমে আমি বাক্যৰ আৰম্ভণিত ডাজ লিখিম, ডাজ দ্য মেন গো টু মাৰ্কেট। নেক্সট চাওঁ আমি, চি ডাজ দ্য ৱৰ্ক। টো অক্সিলাৰী ভাৰ্ব প্ৰথমে চাম, কিন্তু তোমালোকে ক'বা ডাজটোতো অক্সিলাৰী ভাৰ্ব, কিন্তু ডাজটো অক্সিলাৰী ভাৰ্ব হ'লেও ইয়াত কিন্তু মেইন ভাৰ্বহে, এইটো মেইন ভাৰ্ব। তেতিয়া মেইন ভাৰ্ব, তেতিয়া ভাৰ্বৰ লগত কি যোগ হৈ আছে, ইএছ যোগ হৈ আছে। তেতিয়া আমি কিহৰ সহায় ল'ম, ডাজৰ। চি ডাজ নট ডু
দ্য ৱৰ্ক আমি ভাৰ্বৰ লগত থকা এছ বা ইয়েছটো উঠাই দিলোঁ। নেক্সট ইণ্টাৰগেটিভটোত কি কৰিম, তেতিয়া আমি ভাৰ্বৰ লগত এছ বা ইয়েছ যোগ হৈ থকাৰ কাৰণে আমি ডাজৰ সহায় লৈছিলোঁ। ডাজটো আমি বাক্যৰ আৰম্ভণিতে লিখিম। ডাজ দ্য ডাজ চি ডু দ্য ৱৰ্ক কুৱেশ্যন মাৰ্ক। এইখিনিলৈকে বুজি পাইছে? তোমালোকে এইটো কৰি চাবাচোন। আই ডু দ্য ৱৰ্ক নিগেটিভো কৰিবা, ইণ্টাৰগেটিভো কৰিবা। নিগেটিভ কৰিবা, ইণ্টাৰগেটিভ ইণ্টাৰগেটিভ কৰিবা। আৰু এটা চাবা, ইউ ডিড দ্য ৱৰ্ক লাষ্ট নাইট। এইটো নিগেটিভ কৰিবা, ইণ্টাৰগেটিভ কৰিবা। আৰু ভিডিঅ'টো চাই কেনে পালা জনাবলৈ নাপাহৰিবা। ভিডিঅ'টো অলপ দীঘল হৈছে, কিন্তু ছুটি কৰিবলৈ উপায় নাই, কাৰণ কথাবিলাক থাকি যাব, সেইকাৰণে দীঘল হৈছে। আৰু তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'বোৰ চাবা, আৰু কিবা বুজি নাপালে কমেণ্টত জনাবা। আৰু নেক্সট আমি আৰু পিছত টেন্সৰ বিষয়ে আলোচনা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। আৰু কোনোবাই যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিবা। ধন্যবাদ।